মানে তেখেতে কৈ আছিলে যে বিজেপি অহাৰ পাছত বিজেপিত জইন কৰাৰ পাছত তেখেতসকল সত্য আৰু সুন্দৰ হৈ গ'ল, তেখেতসকলে কেলেংকাৰী নকৰা হৈ গ'ল। এতিয়া বিজেপিলৈ অহাৰ পাছত 160 বিঘা মাটিৰ মই তথ্য আপোনালোকক দি দিলোঁ। তাৰে 75 বিঘা মানে 75 নহয় 76 76 হ'ব আৰু এইটো 3 কঠা, যিহেতু 2 কঠাতকৈ বেছি, 2.5 কঠাতকৈ বেছি যেতিয়া 3 কঠা, এইটো 3 কঠা যেতিয়া হৈ গ'ল সেইটো 1 বিঘা ধৰিব লাগিব। 76 বিঘা মাটি ম্যাদী পট্টাৰ কিনিছে। আৰু বাকী তথ্যখিনি দিয়া নাই দেই, পিছৰখিনি দিয়াৰ পাছতহে বাকী সেইখিনি দিম। 85 বিঘা মাটি চৰকাৰী মাটি বেদখল কৰি ৰাখিছে। 160 161 বিঘা মাটি, 161 বিঘা মাটি কিনিবৰ কাৰণে মই MLA, মোৰ সমানে তেওঁ দৰমহা পায়, মন্ত্ৰী হিচাপে আৰু কেইটামান হেৰি পায়, হয়নে নহয়, এলাউঞ্চ পায়, মোৰ সমানেই দৰমহা পায় তেওঁ। তেতিয়াহ'লে 160 বিঘা মাটি কিনিব পাৰিবনে? গুৱাহাটীত 3 কঠা মাটি, দিছপুৰত MLA হোষ্টেলৰ কাষত 3 কঠা মাটি, অসমৰ আটাইতকৈ আদ্যৱন্ত ঠাইত 3 কঠা মাটি, আৰু তাত 3 ষ্টাৰৰ 3 তাৰকাযুক্ত এখন হোটেল নিৰ্মাণ, তলত KFC। আপোনালোকে নিজে কল্পনা কৰক যে সেই মানুহজনৰ কিমান টকা থাকিলে সেই কাম কৰিব, কিমান টকা থাকিলে সেই মানুহজনে সেই কাম কৰিব পাৰিব। এই কামটো কৰিছে ভাৰতবৰ্ষৰ আটাইতকৈ বিশুদ্ধ পাৰ্টি নেহি খাওঁগা নেহি খানে দুংগা, খানে নেহি দুংগা, এই পাৰ্টিৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্লবৰাই। মুখ্যমন্ত্ৰীয়ে কৈছিলে যে দুৰ্নীতি দেখিলেই তেখেতে জাপ পাই বাঘৰ দৰে পৰিব। আছে কাৰ ওপৰত পৰিছে? পুলিচৰ চিপাহী, মণ্ডল, শিক্ষক, পিয়ন, কনিষ্টবল, কেৰাণী, মুহুৰী, এইবিলাকৰ ওপৰত তেখেতে মাজে মাজে পৰিব আছে, দেখিছে চাগে। কিন্তু তেখেতৰ নাকৰ আগত, তেখেতৰ হাতত ধৰি ধৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অসমত 161 বিঘা মাটি এতিয়ালৈকে দিয়া তথ্য ক্ৰয় কৰিছে। 161 বিঘা মাটি ক্ৰয় কৰিছে, তাৰে 85 বিঘা মাটি বেদখল কৰিছে, আৰু এখন 3 তাৰকাযুক্ত হোটেল নিৰ্মাণ কৰি আছে দিছপুৰত। মুখ্যমন্ত্ৰীৰ কোৱাৰ্টাৰটোৰ পৰা কিমান 20 মিটাৰ 30 মিটাৰ এই ৱালখন পাৰ হৈ দিলে। মুখ্যমন্ত্ৰীৰ কোৱাৰ্টাৰটোৰ পৰা 20 মিটাৰৰ দূৰত্বত মুখ্যমন্ত্ৰীৰ যিটো কোৱাৰ্টাৰ আছে নহয়, এতিয়া য'ত কোৱাৰ্টাৰ আছে সেই কোৱাৰ্টাৰটোৰ পৰা 20 মিটাৰ হ'ব, ৱালখন পাৰ হৈ দিলে। 20 মিটাৰ দূৰত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এটা 3 তাৰকাযুক্ত এখন ডাঙৰ হোটেল, 3 তাৰকাযুক্ত এখন বিশাল, এইটো কি বুলি কয়, এইটো হেৰি বুলিহে কয় ন, এনেকৈ যেনে থিয় হৈ থকাটো টাৱাৰ বুলিয়ে কয় ন, এনেকুৱা একদম টাৱাৰ থকা এখন হোটেল বনাইছে। তেওঁৰ পত্নীৰ নামত আছে। হোটেলখনৰ নাম কৈলাশ ৰেচিডেঞ্চি, তেখেতৰ দেউতাকৰ নাম কৈলাশ নহয়, কৈলাশ ৰেচিডেঞ্চি হোটেলখনৰ নাম। এতিয়া মই অসমৰ মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি চাগে নাকত তেল দি এই সময়খিনিত শুই আছে। কালি দেখিছোঁ জয়ন্ত মল্লবৰুৱাই ফটো অফ দ্য ডে বুলি এখন ফটো দিছে ফেচবুকত, মোলৈ কোনোৱে পঠিয়াই দিছে হোৱাটছআপত, বোলে আপুনি হেৰি কৰিলে কি হ'ব, চাওক CMৰ লগত কেনেকৈ হাঁহি হাঁহি ফটো উঠিছে। যি সময়ত মই এজন তেখেতসকলৰ একে বিধানসভাৰ এজন বিধায়কে আৰু এটা দলৰ সভাপতিয়ে কালি প্ৰমাণ কৰিছোঁ যে আপোনাৰ মন্ত্ৰী এজনে 40 বিঘা মাটি একেটা সময়তে কিনিছে, 85 বিঘা মাটি দখল কৰিছে, আৰু তেজপুৰত আৰু 36 বিঘা মাটি কিনিছে। সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে তেখেতৰ লগত হাঁহি হাঁহি ফটো উঠি পঠিয়াই দিছে। মই প্ৰত্যেকগৰাকী বিজেপিৰ কৰ্মীক এই দুখন ফটো চাবলৈ কওঁ। আপোনালোকৰ ঘৰকেইটা এবাৰ মনত পেলাওক।
এইটো কিন্তু জয়ন্ত মল্ল বৰুৱাৰ থকা ঘৰ নহয় দেই, থকা ঘৰটো মজা। এইটো হোটেল বনাইছে 3 তাৰকাযুক্ত, 3 ষ্টাৰ, 3 তাৰকাযুক্ত, 3 তাৰকাযুক্ত হোটেল বনাইছে। 161 বিঘা মাটি এতিয়ালৈকে মই হিচাপ দিছোঁ, তাৰপিছত আৰু দিম। 161 বিঘা মাটি কিনি লৈছে। আৰু আপোনালোকে কি কৰিছে? আপোনালোকে 1250 টকাৰ কাৰণে খামৰাও কাহা বুলি কয়, খামৰাও কাঢ়িছে। দিবনে নিদিয়ে, বিজেপিৰ দালালকেইটাই আপোনালোকক দিবনে নিদিয়ে এনেকুৱা কৰি আছে। গতিকে মই আপোনালোকক আৰু মই আকৌ এবাৰ দেখুৱাই দিওঁ যে পট্টাখনো দেখুৱাই দিওঁ। কোনোবাই ক'ব পাৰে যে নাই ই এনেই মুখে এনেই মিছা কথা কৈ থাকে, এইবুলি ক'ব পাৰে। পট্টাখনো আকৌ এবাৰ দেখুৱাই দিছোঁ, জয়ন্ত মল্ল বৰুৱাৰ হোটেলৰ মাটিৰ পট্টাখন, হোটেলখন দেখুৱাই দিলোঁ। আৰু মই আজি আপোনালোকক অনুৰোধ কৰিম, বেয়া নাপায় যদি মই আপোনালোকক সকলো সংবাদ মাধ্যমক অনুৰোধ কৰিম, প্লিজ আপোনালোকে সকলোৱে গৈ আজি দিছপুৰৰ সেই KFC থকা এই হোটেলখন